নাৰী 4টা দিন যন্ত্ৰণা সহ্য কৰি সকলোকে সুখী কৰাৰ পিছত আমি নিজকে সুখী কৰোঁ। হয়, আমি পাৰোঁ কাৰণ আমি নাৰী। দেউতাৰ ঘৰত লক্ষ্মী, স্বামীৰ ঘৰত অন্নপূৰ্ণা, সকলোৰে জননী আমি নহ'লে যে সংসাৰ অসম্পূৰ্ণ। হয়, আমিয়ে সেই নাৰী। কোনোবাই আমাক অপমান কৰিলে বা আঘাত কৰিলে আমি দেৱী দশভুজাৰ ৰূপ ধৰিব পাৰোঁ। হয়, আমি পাৰোঁ, আমি সকলো পাৰোঁ, কাৰণ আমি নাৰী। কোনোবাই আমাক অকণমান ভাল পোৱা দিলে আমি তাৰ দুগুণ ঘূৰাই দিওঁ। হয়, কাৰণ আমি নাৰী। আমিও সমাজৰ এজন, আমিও ৰক্ত মাংসৰ মানুহ। আমাক বাদ দি সমাজ একেবাৰে অচল। সেই ছোৱালীক কেতিয়াও দুৰ্বল বুলি আমি ভুল নকৰিব। নাৰীক কোনো অংশে কম ভবাটো বন্ধ কৰক। নাৰী নিৰ্যাতন বন্ধ কৰক ধৰ্ষণ, সলনি কৰক মানসিকতা। কাৰণ আপোনালোক পাহৰি নাযাব, আপোনালোকেও এগৰাকী মাতৃ, এগৰাকী নাৰীৰ পৰা গৰ্ভ ধাৰণ কৰিছে। আমি আজিৰ ছোৱালী, আমি আজিৰ নাৰী। আমি আমাৰ নিজৰ মান সন্মান নিজেই দখল কৰি লওঁ। হয়, আমি আমাৰ নিজৰ মান সন্মান নিজেই দখল কৰি লওঁ, কাৰণ আমি নাৰী। আমি সকলো পাৰোঁ, আমি নাৰী।